হেল্ল' ভিয়াৰ্ছ আশা কৰোঁ ভালে আছে আপোনালোক। আজিৰ এই ভিডিঅ' থাম্বনেইল চাই গমেই পাইছে কোন টপিকৰ ওপৰত আলোচনা কৰি। যিসকল নতুন ইউটিউবাৰ আছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। তো আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব, কাৰণ বেছিভাগ নতুন ইউটিউবাৰে নাজানে যে কপিৰাইট ষ্ট্ৰাইক বা কপিৰাইট ক্লেইম আহিলে কি কৰা উচিত। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত ৰিকুৱেষ্ট, যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো ছাবস্ক্ৰাইব কৰি ল'ব। মূল কথা লৈ যাওঁ। ভিডিঅ' কপিৰাইট ষ্ট্ৰাইক বা কপিৰাইট ক্লেইম আহিলে ভিডিঅ'টো ডিলিট কৰা যাবনে নাই। কথা হ'ল ষ্ট্ৰাইক হ'ল দুই প্ৰকাৰৰ, কপিৰাইট ষ্ট্ৰাইক আৰু কপিৰাইট ক্লেইম। কপিৰাইট ক্লেইম আহিলে ভিডিঅ'টো ৰিমুভ কৰিব পাৰি। সাধাৰণতে ভিডিঅ' এডিটিং মেনেজমেণ্টৰ পৰা যিখিনি ফুটেজ বা মিউজিক আপোনাৰ কপিৰাইট দেখাব সেইখিনি কাটি দি ভিডিঅ'টো বনালেই হ'ল। তো আপুনি কপিৰাইট ক্লেইম হ'ল কপিৰাইট ষ্ট্ৰাইকো দুই ধৰণৰ। কপিৰাইট ষ্ট্ৰাইক দুই ধৰণে আহিব পাৰে, লিগেল কপিৰাইট আৰু ফেক কপিৰাইট। যদি ফেক কপিৰাইট তেন্তে ভিডিঅ'টো ডিলিট নকৰিব, কাৰণ আপুনি জানে যে আপোনাৰ ভিডিঅ'টো লিগেল বা কাৰো ভিডিঅ'ৰ পৰা লোৱা হোৱা নাই। ভিডিঅ'টো লিগেল, কাৰো ভিডিঅ'ৰ পৰা লোৱা হোৱা নাই, তেতিয়া আপুনি এটা কাম কৰিব পাৰে। ইউটিউব কাউণ্টাৰ নটিফিকেশ্যনৰ বুলি দিয়া আছে, কাউণ্টাৰ নটিফিকেশ্যন কৰি দিব, তেতিয়া ভিডিঅ'টো ডিলিট নকৰিব। তো লিগেল কপিৰাইট আহিলে আপোনাৰ ভিডিঅ'টো অলপ অসুবিধা হ'ব পাৰে, কাৰণ লিগেল কপিৰাইট তেতিয়াই আহে যেতিয়া আপুনি কাৰোবাৰ ভিডিঅ'ৰ পৰা কপি কৰে। তো যাৰ ভিডিঅ'টো আপুনি কপি কৰে তেওঁৰ লগত যোগাযোগ কৰক, ফোন যোগে হওক বা ইমেইল যোগে হওক, মেছেজ যোগে হওক, যোগাযোগ কৰি তেওঁৰ তাত আপুনি ক্ষমা খোজক যে মোৰ ভিডিঅ'টো আপোনাৰ পৰা কপি কৰা হৈছে, আপুনি মোৰ ভিডিঅ'ৰ পৰা কপিৰাইটটো তুলি দিয়ক আৰু নেক্সটত এনেকুৱা নহয়। তো তেতিয়া আপুনি আপোনাৰ ভিডিঅ'টো ডিলিট নকৰিব, কাৰণ আপোনাৰ ভিডিঅ'টো ডিলিট কৰিলেও কপিৰাইট যাৰ ভিডিঅ'ৰ পৰা কপিৰাইট লাগিব তেওঁ কপিৰাইট তুলি নিদিলে আপোনাৰ ভিডিঅ'ৰ পৰা কপিৰাইট আঁতৰি নাযায়। আপুনি ডিলিট কৰিলে বহিলে এটা ভিডিঅ'ৰ পৰা আপুনি কপিৰাইট উঠিব গ'লে মিনিমাম 90 days 90 দিন থাকি যাব। গতিকে 90 দিন থাকিয়ে যাব আপোনাৰ কপিৰাইটটো, সেইকাৰণে আপুনি কপিৰাইট ভিডিঅ'টো আহিলেই ডিলিট নকৰিব। কাৰণ যদি বুদ্ধিজীৱী ইউটিউবাৰসকলে কেতিয়াও ডিলিট নকৰে, কাৰণ তেওঁলোকে জানে যে 90 দিন কপিৰাইট থাকিব। এটা ভিডিঅ'ত কপিৰাইট আহিলে 90 দিন কপিৰাইট থাকি যাব। গতিকে আপুনি আপোনাৰ ভিডিঅ'টো ডিলিট নকৰিব। আপোনাক আশা কৰোঁ লোকক বুজাব পাৰিছোঁ মই। তো যদি আপোনালোক মোৰ চেনেলত নতুন তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব।